হেল্ল' এভৰিৱান মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোক সকলোৱে ভালে আছা ঘৰত সুৰক্ষিত হৈ আছা আজি এই ভিডিঅ'টোত মই তোমালোকৰ বাবে সমষ্টিবাদী অৰ্থবিজ্ঞানৰ কেইটামান চমু প্ৰশ্ন লৈ আহিছোঁ খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন কেইটা এই প্ৰশ্নকেইটা মই আগৰ প্ৰশ্নৰ পৰা বাছি লৈছোঁ আৰু এইবাৰ যোনে হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সাম দিবলৈ গৈ আছা তেওঁলোকৰ বাবে এই প্ৰশ্নকেইটা খুবেই দৰকাৰী চ' এতিয়া আমি প্ৰশ্নকেইটা আলোচনা কৰোঁ প্ৰথম প্ৰশ্নটো হৈছে সমষ্টিবাদী অৰ্থবিজ্ঞান কি ঠিক আছে সো আমি সকলোৱে জানো যে অৰ্থনীতিৰ দুটা ভাগ আছে এটা কি হৈছে ব্যষ্টিবাদী আৰু আনটো কি সমষ্টিবাদী হয়নে সো ব্যষ্টিবাদী অৰ্থবিজ্ঞান আৰু সমষ্টিবাদী অৰ্থবিজ্ঞান এতিয়া ইয়াতে আমাক সুধিছে সমষ্টিবাদী অৰ্থবিজ্ঞান মানে কি গতিকে সমষ্টিবাদী অৰ্থবিজ্ঞান মানে কি কোৱাৰ আগতে মই ব্যষ্টিবাদীৰ সংজ্ঞাটো কৈ দিওঁ তোমালোকক যে ব্যষ্টিবাদী হৈছে এনেকুৱা এটা ভাগ অৰ্থনীতিৰ য'ত অৰ্থনীতিৰ সকলোবোৰ বিষয়বস্তু ব্যক্তিগতভাৱে অধ্যয়ন কৰা হয় ঠিক আছে সো ইয়াতে আমি ব্যক্তিগত গোটসমূহৰ বিষয়ে অধ্যয়ন কৰোঁ কিন্তু সমষ্টিবাদী হৈছে হেনেকুৱা এটা ভাগ য'ত অৰ্থনীতিৰ সকলোবোৰ বিষয়বস্তু সামগ্ৰিকভাৱে অধ্যয়ন কৰা হয় ঠিক আছে গতিকে সমষ্টিবাদীত আমি কি গুৰুত্ব দিওঁ যে সামগ্ৰিক অধ্যয়নৰ ওপৰত অধিক গুৰুত্ব দিওঁ সকলোবোৰ বিষয়বস্তু আমি সামগ্ৰিকভাৱেহে অধ্যয়ন কৰোঁ কিন্তু ব্যষ্টিবাদীত আমি ব্যক্তিগতভাৱেহে অধ্যয়ন কৰোঁ ঠিক আছে সো ইয়াতে এক মাৰ্কৰ কুৱেশ্যন এইটো যে তোমালোকক সুধিছে সমষ্টিবাদী অৰ্থবিজ্ঞান মানে কি সো উত্তৰটো এনেকৈ লিখিবা যে সমষ্টিবাদী অৰ্থবিজ্ঞান হ'ল অৰ্থনীতিৰ এনে এটা ভাগ যিয়ে অৰ্থনৈতিক চলসমূহৰ সামগ্ৰিক অধ্যয়ন কৰে ঠিক আছে যেনে কোনবোৰ হ'ব ধৰিলোঁ আমি জাতীয় আয়ৰ বিষয়ে যদি অধ্যয়ন কৰোঁ সেই সমষ্টিবাদী অৰ্থবিজ্ঞানৰ এটা অংশ হ'ব নিয়োগ তত্ত্বসমূহৰ বিষয়ে অধ্যয়ন কৰিলে ঠিক আছে এই সকলোবোৰ সামগ্ৰিক চাহিদা সামগ্ৰিক যোগান এই সকলোবোৰ সমষ্টিবাদী অৰ্থবিজ্ঞানৰ উদাহৰণ এতিয়া আহিছোঁ আমি লৈ স্বতন্ত্ৰ ভোগ ব্যয় মানে কি ঠিক আছে সো স্বতন্ত্ৰ ভোগ বুলি ক'লে আমি কাক কওঁ স্বতন্ত্ৰ ভোগ বা স্বয়ংচালিত ভোগ এতিয়া চোৱা মানুহ এজনে আমি ধৰি লোৱা জীয়াই থাকিবৰ কাৰণে আমি কি কৰিব লাগিব উপভোগ কৰিবই লাগিব ঠিক আছে সো এজন মানুহে জীয়াই থাকিবৰ কাৰণে যিমান নিম্নতম উপভোগ যিখিনি দৰকাৰ হয় নিম্নতম ভোগ সেইখিনিক আমি কি বুলি কওঁ স্বতন্ত্ৰ ভোগ বুলি কওঁ এই নিম্নতম ভোগখিনি কেতিয়া কৰিব যেতিয়া এজন মানুহৰ ধৰি লোৱা আয়ৰ পৰিমাণ শূন্য অৰ্থাৎ এজন মানুহৰ আয়ৰ পৰিমাণ শূন্য থকাৰ অৱস্থাটো জীয়াই থাকিবলৈ যিখিনি নিম্নতম ভোগ কাৰ্য সম্পাদন কৰিব সেইখিনিক আমি কি বুলি কওঁ স্বতন্ত্ৰ ভোগ ব্যয় বুলি কওঁ ঠিক আছে এতিয়া ইয়াৰ সংজ্ঞাটো এনেকৈ দিবা যে জীয়াই থাকিবৰ বাবে প্ৰয়োজনীয় সৰ্বনিম্ন স্তৰৰ উপভোগকে স্বতন্ত্ৰ উপভোগ বুলি কোৱা হয় ঠিক আছে সো জীয়াই থাকিবলৈ যিখিনি আমাক দৰকাৰ হয় সেইখিনি উপভোগ স্তৰ আৰু যিটো উপভোগ আয়ৰ কি হয় শূন্য আয়ৰ স্তৰত কি কৰা হয় সম্পাদন কৰা হয় ঠিক আছে বুজি পালা সো এই স্বতন্ত্ৰ ভোগ ব্যয়ক আমি চি বাৰেৰে কি কৰিব পাৰোঁ বুজাব পাৰোঁ ঠিক আছে এতিয়া আহিল নেক্সট কুৱেশ্যনটোলৈ আমি আহিছোঁ আয় আৰু নিয়োগ নিৰ্ধাৰণৰ প্ৰসংগত অতিৰিক্ত চাহিদাৰ সংজ্ঞা দিয়া ঠিক আছে সো অতিৰিক্ত চাহিদা সংজ্ঞা দিব দিছে আয় আৰু নিয়োগ নিৰ্ধাৰণৰ প্ৰসংগত পূৰ্ণ নিয়োগৰ অৱস্থাত সামগ্ৰিক চাহিদা সামগ্ৰিক যোগানতকৈ বেছি হোৱা অৱস্থাটোক আমি কি বুলি কওঁ অতিৰিক্ত চাহিদা বুলি কওঁ ঠিক আছে এইটো এক মাৰ্কৰ কুৱেশ্যন গোটেইবোৰ এক মাৰ্কৰে কুৱেশ্যন তোমালোকৰ ইয়াতে ৰাজহুৱা দ্ৰব্য কাক বোলে ঠিক আছে সো এতিয়া চোৱা ৰাজহুৱা দ্ৰব্য আৰু ব্যক্তিগত দ্ৰব্য এই দুই ধৰণৰ দ্ৰব্য বুলি আমি বিভক্ত কৰিব পাৰোঁ ঠিক আছে সো কিছুমান আমি ব্যক্তিগত দ্ৰব্য আৰু আনটো কি দ্ৰব্য ৰাজহুৱা দ্ৰব্য এতিয়া ৰাজহুৱা দ্ৰব্য আমি কোনবোৰক কওঁ চ' ৰাজহুৱা দ্ৰব্য হৈছে সেইবোৰ দ্ৰব্য যিবোৰ যদি এবাৰ উৎপাদন কৰা হয় সমাজৰ সকলোৱে তাক কি কৰিব পাৰে উপভোগ কৰিব পাৰে সকলোৱে উপভোগ কৰিব পাৰিব এবাৰ উৎপাদন কৰা হ'লে ঠিক আছে চ' সেইকাৰণে ইয়াক সামূহিক উপভোগ ব্যয় বুলিও আমি কি ক'ব পাৰোঁ কিন্তু ব্যক্তিগত দ্ৰব্য কোনবোৰ হয় যে সেইবোৰ দ্ৰব্য যিবিলাক দ্ৰব্য আৰু সেৱাৰ মানে সুবিধা সাধাৰণতে সেইজন ব্যক্তিয়ে লাভ কৰে যিজনে দ্ৰব্যবিলাকৰ কাৰণে কি কৰে টকা পৰিশোধ কৰে অৰ্থাৎ তুমি ধৰি লোৱা বস্তু এটা ক্ৰয় কৰিছা সেইটো বস্তুটো যেতিয়া ক্ৰয় কৰিছা
ক্ৰয়ৰ বাবদ তুমি টকা পৰিশোধ কৰিছা আৰু সেই বস্তুটোৰ উপভোগটো তুমি নিজে কৰিছা ঠিক আছে সেইটো তোমাৰ ব্যক্তিগত দ্ৰব্য তুমি এটা চকলেট কিনিছা বা আম এটা তুমি কিনিছা সো সেই যেতিয়া তুমি ক্ৰয় কৰিছা সেই দ্ৰব্যৰ সুবিধাটো কেৱল তুমি ভোগ কৰিবা আনে ভোগ কৰিব নোৱাৰে সো সেইটো কি দ্ৰব্য আমাৰ ব্যক্তিগত দ্ৰব্য কিন্তু ৰাজহুৱা দ্ৰব্যৰ ক্ষেত্ৰত কি নহয় এনেকুৱা নহয় ৰাজহুৱা দ্ৰব্যৰ সুবিধা সমাজৰ সকলো লোকেই কি কৰিব পাৰিব ভোগ কৰিব পাৰিব ঠিক আছে গতিকে ৰাজহুৱা দ্ৰব্য বুলি ক'লে আমি কোনবোৰক কওঁ ধৰি লোৱা আমাৰ কি আছে পাৰ্ক পাব্লিক পাৰ্ক এখনত গৈছোঁ আমি গতিকে পাব্লিক পাৰ্ক বা উদ্যান বুলি আমি যি কওঁ তাতে আমি গৈছোঁ চ' সেইটো সুবিধাটো মই যোৱাৰ ফলত এনেকুৱা হোৱা নাই যে আন মানুহ তাতে যাব পৰা নাই সেইটোতো হোৱা নাই অৰ্থাৎ সকলোৱে সমানভাৱে কি কৰিব পাৰিছে তাৰ সুবিধাটো উপভোগ কৰিব পাৰিছে ঠিক আছে গতিকে আমি তাৰ ডেফিনিশ্যনটো এনেকৈ ক'ব পাৰোঁ চাই লোৱা ডেফিনিশ্যনটো যে ৰাজহুৱা দ্ৰব্য হৈছে সেইবোৰ দ্ৰব্য যিবোৰ এবাৰ উৎপাদন কৰিলে সমাজৰ সকলোৱে কি কৰিব পাৰিব উপভোগ কৰিব পাৰিব ঠিক আছে নেক্সট কুৱেশ্যন সুষম বাজেট কি ওকে চ' সুষম বাজেট যি বাজেটত নিৰ্ধাৰিত আয় ব্যয়ৰ সমান হয় তেনে বাজেটক আমি কি বুলি কওঁ সুষম বাজেট বুলি কওঁ তে সুষম বাজেটক আৰু এটা নাম কি কোৱা হয় ইয়াক ভাৰসাম্য বাজেট বুলিও কোৱা হয় বা সন্তুলিত বাজেট বুলিও কোৱা হয় ঠিক আছে চ' বেলেগ বেলেগ ধৰণে সুধিব পাৰে সুষম বাজেট কি ভাৰসাম্য বাজেট কি সন্তুলিত বাজেট কি চ' বাজেট বুলি কোৱাৰ লগে লগে তাতে কি থাকে আয় আৰু ব্যয়ৰ কিছুমান শিতান তাতে থাকে ঠিক আছে গতিকে আয় আৰু ব্যয়ৰ পৰিমাণ নিৰ্ধাৰিত আয় আৰু নিৰ্ধাৰিত ব্যয়ৰ পৰিমাণ যেতিয়া সমান হ'ব সেইখনক আমি কি বুলি কওঁ সুষম বাজেট আন দুখন বাজেট কি আছে এখন আছে ঘাটি বাজেট ঘাটি বাজেটত কি হ'ব যে যিমান আয় হয় আয়ৰ তুলনাত ব্যয় কি হ'ব বেছি হ'ব ব্যয় আয়ৰ তুলনাত কি হ'ব বেছি যেতিয়া হ'ব তো ঘাটি বাজেট ৰাহি বাজেট কেতিয়া হ'ব যেতিয়া আয় ব্যয়ৰ তুলনাত কি হ'ব বেছি হ'ব তেতিয়া সেইখনক আমি কি বুলি কওঁ ৰাহি বাজেট বুলি কওঁ ঠিক আছে চ' এই তিনিও প্ৰকাৰৰ বাজেটৰ সংজ্ঞাটো ভালকৈ চাই থবা ওকে এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ পৰিৱৰ্তনশীল বিনিময় হাৰৰ সংজ্ঞা দিয়া ঠিক আছে যে পৰিৱৰ্তনশীল বিনিময় হাৰ আমি কাক কওঁ ঠিক আছে চ' ইয়াতে আমি সংজ্ঞাটো এনেকৈ দিছোঁ যি বিনিময় হাৰ পদ্ধতিত বিনিময় হাৰ মুক্তভাৱে বজাৰ শক্তিসমূহ যেনে চাহিদা আৰু যোগানে নিৰ্ধাৰণ কৰে তাকেই পৰিৱৰ্তনশীল বিনিময় হাৰ বুলি কোৱা হয় ঠিক আছে চ' এইটো কি হাৰ বুলি কোৱা হয় ঠিক আছে অৰ্থাৎ পৰিৱৰ্তনশীল বিনিময় হাৰত কি কৰা হয় বিনিময় হাৰটো মুক্তভাৱে ইয়াতে নিৰ্ধাৰণ কৰে কোনে চাহিদা আৰু যোগানে মুক্তভাৱে নিৰ্ধাৰণ কৰে অৰ্থাৎ কেন্দ্ৰীয় বেংকে ইয়াতে কোনো কি নকৰে হস্তক্ষেপ নকৰে কেন্দ্ৰীয় বেংকৰ কোনো হস্তক্ষেপ ইয়াতে নাই ঠিক আছে ইয়াতে পৰিৱৰ্তনশীল বিনিময় হাৰ পদ্ধতিটোক ভাসমান বিনিময় হাৰ বুলিও কোৱা হয় ভাসমান বিনিময় হাৰ ঠিক আছে বুজি পালা চ' মুক্তভাৱে বজাৰৰ দুটা শক্তি চাহিদা আৰু যোগানে এই হাৰটো কি কৰে নিৰ্ধাৰণ কৰে এতিয়া নেক্সট কুৱেশ্যনটো আমি চাওঁ ইয়াতে চবতে মই দি দিছোঁ কোনটো ইয়াৰত আহিছিলে কুৱেশ্যন কেইটা কি অৱস্থাত এখন দেশৰ GDP আৰু GNP সমান হ'ব পাৰে ঠিক আছে GDP আৰু GNP কেতিয়া সমান হ'ব GDP কেতিয়া GNP সমান হ'ব সেইটো সুধিছে GDP মানে কি মুঠ ঘৰুৱা উৎপাদন হয় এইটো ঘৰুৱা উৎপাদন চ' ঘৰুৱা উৎপাদন মানে দেশ এখনত এবছৰত কিমানখিনি সামগ্ৰী আৰু সেৱা কাৰ্য উৎপাদন কৰা হৈছে GNP মানে কি মুঠ জাতীয় উৎপাদন জাতীয় চ' জাতীয় উৎপাদন কাক কোৱা হয় যে দেশ এখনত এবছৰত যিমান ঘৰুৱা উৎপাদন কৰা হৈছে তাৰমানে GDPটো থাকিবই ইয়াতে প্লাছ তাৰে লগত আমি কি কৰিম যে বিদেশৰ পৰা কিমানখিনি শুদ্ধ আয় অৰ্জন কৰা হৈছে সেই বছৰটোত যাক আমি চিম্পলি NFIA বুলি কওঁ বিদেশৰ পৰা অৰ্জন কৰা শুদ্ধ আয় ঠিক আছে এতিয়া এই শুদ্ধ আয় এটা বছৰত যদি বিদেশৰ পৰা অৰ্জন কৰা শুদ্ধ আয়ৰ পৰিমাণটো 0 হয় অৰ্থাৎ একো আয় আমি অৰ্জন কৰা নাই তেতিয়া এই GDP আৰু কাৰ সমান হ'ব GNPৰ সমান হ'ব ঠিক আছে অৰ্থাৎ আনসাৰটো কি হ'ব যদি শুদ্ধ বৈদেশিক উপাৰ্জন শূন্য হয় তেনে অৱস্থাত এখন দেশৰ GDP GNPৰ কি হ'ব পাৰে সমান হ'ব পাৰে ঠিক আছে তেনে অৱস্থাত শুদ্ধ বৈদেশিক উপাৰ্জনক আমি কি বুলি বুজাং NFIA তেনে অৱস্থাত কি হ'ব পাৰে এখন দেশৰ GDP GNPৰ সমান হ'ব পাৰে ঠিক আছে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ আমি হস্তান্তৰিত প্ৰদান কি ঠিক আছে যাক আমি হস্তান্তৰযোগ্য আয় বুলিও কোৱা হয় ঠিক আছে হস্তান্তৰযোগ্য আয় বা প্ৰদান এতিয়া কাক কওঁ আমি হস্তান্তৰযোগ্য আয়
ইয়াতে ডেফিনিশ্যনটো চাই লোৱা যে এখন দেশৰ বাসিন্দাসকলে যিবোৰ আয় মুক্তভাৱে লাভ কৰে আৰু যাৰ বাবে বৰ্তমান বা ভৱিষ্যতেও কোনো মূল্য প্ৰদান কৰিব নালাগে তেনেবোৰ প্ৰাপ্তি কি বুলি কোৱা হয় হস্তান্তৰিত প্ৰদান বা হস্তান্তৰযোগ্য আয় বুলি কোৱা হয় অৰ্থাৎ এখন দেশৰ বাসিন্দাসকলে কি কৰে মুক্তভাৱে অৰ্জন কৰে ঠিক আছে এই আয়টো অৰ্থাৎ তাৰ কাৰণে তুমি কি কৰিব নালা হয় কোনো ধৰণৰ একো মূল্য প্ৰদান কৰিব নালাগে তাক আমি হস্তান্তৰযোগ্য আয় বুলি কওঁ এই হস্তান্তৰযোগ্য আয়টো চৰকাৰীও হ'ব পাৰে বেচৰকাৰীও হ'ব পাৰে যেনে কি হ'ব পাৰে এইবোৰ উপহাৰ পেঞ্চন এইবোৰ আমি কৈছোঁৱে তাৰ ওপৰি স্কলাৰশ্বিপ হ'ব পাৰে ঠিক আছে নিবনুৱা ভাত্তা হ'ব পাৰে তাৰপিছত দান বৰঙণি হ'ব পাৰে এইবোৰ হৈছে হস্তান্তৰযোগ্য প্ৰদান ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো চাওঁ আমি স্বেচ্ছাকৃত নিবনুৱা কাক বোলে স্বেচ্ছাকৃত ঠিক আছে মানে ইচ্ছাকৃত নিবনুৱা স্বেচ্ছাকৃত নিবনুৱা এনে এটা অৱস্থাক নিৰ্দেশ কৰে য'ত জনসাধাৰণে প্ৰচলিত মজুৰিৰ হাৰৰ ওপৰত কাম কৰিবলৈ ইচ্ছুক নহয় ঠিক আছে স্বেচ্ছাকৃত নিবনুৱা কাক কয় য'ত কি কৰে যে এজন মানুহে ধৰি লোৱা কাম পাইছে কিন্তু যিটো মজুৰিৰ হাৰ কাম পাইছে সেই তাৰ কাম কৰিবলৈ কি নহয় তেওঁ ইচ্ছুক নহয় গতিকে তেওঁ ইচ্ছাকৃতভাৱে নিবনুৱা হৈছে কাম পাইছে কিন্তু কামটো কৰিবলৈ তেওঁ ইচ্ছুক নহয় সেইটো স্বেচ্ছাকৃত বা আমি ইচ্ছাকৃত নিবনুৱা বুলিও ক'ব পাৰোঁ আন এটা আছে অনিচ্ছাকৃত নিবনুৱা অনিচ্ছাকৃত নামটোৱে কয় অনিচ্ছাকৃত যে মানুহ এজনে কি হৈছে কাম কৰিবলৈ ইচ্ছুক কাম কৰিবলৈ সমৰ্থ কিন্তু তেওঁ কাম বিচাৰি পোৱা নাই সেইটোক আমি অনিচ্ছাকৃত বুলি ক'ম বুজি পাইছেনে আৰু ইচ্ছাকৃত হ'লে কাম পাইছে কিন্তু তেওঁ কাম কৰিবলৈ কি হোৱা নাই সাজু হোৱা নাই সেইটো হ'লে তোমাৰ ইচ্ছাকৃত হ'ব ঠিক আছে সমতা ভংগ আই কি 2019ত আহিছিলে সমতা ভংগ আই কি ঠিক আছে কোনটো স্তৰক আমি সমতা ভংগ আই বুলি কওঁ যিটো আয়ৰ স্তৰত উপভোগ আৰু আয় সমান হয় উপভোগ আয়ৰ সমান হয় তাকে সমতা ভংগ আই বুলি কওঁ যদি আমি চিত্ৰৰ সহায়ত দেখাব যাওঁ ইয়াতে ধৰিলো আমি উপভোগ ধৰিছোঁ আৰু ইফালে আমি আয় ধৰিছোঁ ঠিক আছে এইডাল আয় ৰেখা এইডাল উপভোগ ৰেখা এই আয় আৰু উপভোগ য'ত সমান হৈছে যিটো বিন্দুত সমান হ'ব সেইটোক আমি সমতা ভংগ বিন্দু বুলি কওঁ ঠিক আছে আৰু এই স্তৰতে আমি কি কৰিব পাৰোঁ সমতা ভংগ আয়টো আমি নিৰ্ধাৰণ কৰিব পাৰোঁ গতিকে এইটোকে আমি কি বুলি কওঁ সমতা ভংগ আয় যিটো আয়ৰ স্তৰত কি হ'ব উপভোগ আৰু আয় সমান হ'ব ঠিক আছে সেইটোকে আমি সমতা ভংগ আয় বুলি কওঁ ঠিক আছে গতিকে এই আজিৰ ভিডিঅ'টোত এই প্ৰশ্নকেইটা আমি আগবঢ়ালোঁ ইয়াৰে পৰৱৰ্তী ভিডিঅ'ত কালিৰ ভিডিঅ'ত আমি আৰু যিখিনি সমষ্টিবাদী অৰ্থনীতিৰ আৰু যি কুৱেশ্যন আহিছিলে সৰু সৰু সেই প্ৰশ্নখিনি আমি আগবঢ়াই যাম ঠিক আছে আশা কৰিছোঁ তোমালোকে ভাল পাবা ভিডিঅ'টো আৰু যদি তোমালোকৰ কিবা জানিব লগা বা কিবা টপিকত ডাউট আছে কমেণ্ট ছেকশ্যনত সুধিবা সেইটো মই ক্লিয়াৰ কৰি দিবলৈ সদায় ট্ৰাই কৰিম ঠিক আছে থেংক ইউ